জিন্দাবাদ জিন্দাবাদ ইনকালাব জিন্দাবাদ 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 কামি না মানো কামি না মানো বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক নরেন্দ্র মোদী হাই নরেন্দ্র মোদী হাই কা আমাক নালাগে কা আমাক নালাগে বিজেপি সরকার মুর্দাবাদ জয় অসম জয় অসম কা আমি নামানো কা আমাক নালাগে বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক নরেন্দ্র মোদী গো ব্যাক হিমন্ত শর্মা গো ব্যাক কা আমি নামানো কা আমাক নালাগে বিজেপি সরকার লেই সেই বিজেপি সরকার মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ নরেন্দ্র মোদী মুর্দাবাদ জয় অসম ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ বীৰ লাচিত সেনাৰ সেনানীগণ আৰু বিভিন্ন ৰাইজ আপোনালোক সকলোকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম চৰকাৰে আমাক বা ভাৰত চৰকাৰে আজি যি জাতিধ্বংসী আইন কা আইন আমাৰ ৰাইজৰ ওপৰত জাপি দিছে, সেই কা আইন আমি বীৰ লাচিত সেনাই আজিলৈকে আমি মানি লোৱা নাই আৰু কোনোদিন আমি নামানো বা অসমৰ জনসাধাৰণে আমাৰ বিভিন্ন দল সংগঠনেও আজিলৈকে মনা নাই। বিজেপি দলৰ বাহিৰে অন্য সকলো দলেই তাৰ বিপক্ষে আজি আন্দোলন কৰি উঠিছে বা অসমৰ কাষৰ যিকেইখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য আছে কোনো এখন ৰাজ্যই আজিলৈকে কা মানি ল'ব বিচৰা নাই। আমিও মানি ল'ব নিবিচাৰোঁ। আমি কা আইন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে বীৰ লাচিত সেনাৰ শেষ বিন্দু তেজ থকালৈকে আমি বীৰ লাচিত সেনাই কাৰ বিপক্ষে আমি নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে আমি আন্দোলন কৰি যাম আৰু আমি বীৰ লাচিত সেনাই আমি মানি ল'ব বিচৰা নাই। সেই জাতিধ্বংসী যি আইন সেই আইনখন আমি আজি বীৰ লাচিতৰ মূৰ্তিৰ কাষত আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি বীৰ লাচিত সেনাৰ প্ৰত্যেক সেনানীয়ে আমি ইয়াত বন্তি প্ৰজ্বলন কৰি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে যেতিয়ালৈকে কা আইন বাতিল নহয় তেতিয়ালৈকে আমাৰ যি আন্দোলনৰ কাৰ্যসূচী যি আমাৰ প্ৰতিবাদী কাৰ্যসূচী সেই প্ৰতিবাদী কাৰ্যসূচী আমাৰ চলি থাকিব আৰু আমি সেই যি আইন জাতিধ্বংসী যি আইন যি ভাষাধ্বংসী যি আইন সেই আইনক আমি আজি ইয়াত ৰাজহুৱাভাৱে আমি দাহ কৰিব বিচাৰিছোঁ। সেই আইন আমি আপোনালোকৰ সন্মুখতে আমি দাহ কৰিম বুলি আশা ৰাখিছোঁ। আমি আমাৰ যি কাৰ্যসূচী আছে পৰৱৰ্তী যি কাৰ্যসূচী আছে আমি কালিলৈৰ পৰা আমাৰ এখন এলানি দীঘলীয়া কাৰ্যসূচী কালিলৈৰ পৰা আমাৰ ঘোষণা কৰা হ'ব আৰু কালিলৈ আমি শিৱসাগৰৰ ৰংপুৰৰ পৰা আমাৰ যি কাৰ্যসূচী বীৰ লাচিত সেনাৰ যি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী তাৰ পৰা আমি আৰম্ভ কৰি দিছপুৰলৈকে আমাৰ কাৰ্যসূচী আমি আগবঢ়াই নিম। যদি প্ৰয়োজন হয় আমাৰ বীৰ লাচিত সেনাৰ প্ৰতিজন সৈনিকে যদি জেললৈ যাবলগীয়া হয় প্ৰতিজন সৈনিকে আমাৰ জেললৈ যাবলৈ প্ৰস্তুত আছে আৰু আমিও প্ৰত্যেকজন সৈনিক আমি প্ৰস্তুত আছোঁ। যদি জেললৈ যাবলগীয়া হয় আমি কাৰ বিপক্ষে যেনেদৰে আন্দোলন কৰিব লাগে আমি তেনেদৰে আমি আন্দোলনখিনি আমি আগবঢ়াই লৈ যাম বুলি আমি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত আমাক অসমৰ যি জনসাধাৰণে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে আমাক সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। আচলতে এটা খুব উল্লেখনীয় কথা আছে অসমৰ নৰ্থ ইষ্টৰ 6খন ৰাজ্যত যিটো কা বলবৎ নহয়। আচলতে এই কথাটো আমাৰ এটা কথা মই বুজি নালোঁ অসম চৰকাৰে কিয় কা বলবৎ কৰিবলৈ অসমত কৈছে। অসমত হৈছে যদি এটা চুকত হৈছে BTRDত অসমত কা বলবৎ নহয় আৰু যদি থাকেগৈ আমাৰ উজনি অসমৰ এইকেইটা কেইখনমান জিলাহে থাকে য'ত কা বলবৎ হ'ব। আচলতে যদি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত যদি কা বলবৎ হ'ব নোৱাৰে অসমৰ কেইখনমান লিখা জিলাত কিয় হ'ব লাগে এই কথাটো মই এতিয়ালৈকে বুজি নাপালোঁ অসম চৰকাৰৰ পৰা। আৰু যদি কা বলবৎ হয় উজনি অসম বা অসমৰ উপকৃত কি হ'ব এই কথা এতিয়ালৈকে ৰাইজে স্পষ্ট নহয়। আমি এটাই কথা কওঁ যে কা বলবৎ হ'লে আমি বীৰ লাচিত সেনাই প্ৰত্যেকটো খোজত অসম চৰকাৰক ইয়াত আমি আগভেটা দিমেই। এইটো বীৰ লাচিত সেনাৰ পোনপটীয়া কথা আৰু এটা কথা আমি স্পষ্ট কৰি থৈ দিওঁ
যে বীৰ লাচিত সেনাৰ অন্যটা ঘৰ আমাৰ জেলখন বুলি আমি প্ৰত্যেকবাৰে কৈ থাকোঁ আৰু গৈও থাকোঁ। তাত আমাৰ ক'বলগীয়া একো নাই। যিহেতু এটা কথা অসম চৰকাৰলৈ এটা প্ৰশ্ন আমাৰ থাকিল যে 6খন ৰাজ্যত যিহেতু কা বলবৎ নহয়, অসমত কিয় কা বলবৎ হ'ব? আৰু অসমত কা বলবৎ হ'ব বিটিআৰডিত নহয়, বহুকেইখন ঠাইত নহয়, কিন্তু উজনি অসমত কা বলবৎ হ'লে ইয়াৰ লাভ কি হ'ব এই বিষয়টো এতিয়ালৈকে ৰাজহুৱা কথা আৰু এইটো নহয়। গতিকে যদি কোনোবাই মাটি ভেটি দিবলৈ আছে, আমাৰ ইয়াত উজনি অসমত বা অসমত আমাৰ বীৰ লাচিত সেনাই কেতিয়াও মানি নলয়। আৰু যদি দিয়ে নিজৰ অঞ্চলটো আমি ঠিকা মাৰি ল'ম। ইয়াত কোনো বহিৰাগত বিদেশী বাংলাদেশী ইয়াত আমি থাকিবলৈ কোনো পধ্যে স্থান নিদিওঁ। আৰু এই বীৰ লাচিত সেনাই ইয়াৰ হুংকাৰ দিছে, বীৰ লাচিত সেনা জিন্দাবাদ, বীৰ লাচিত সেনা জিন্দাবাদ, আমি নামানো, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জয় অসম, আমাক নালাগে, আমি নামানো, বীৰ লাচিত অসম জিন্দাবাদ, জয় অসম। বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আপোনাক সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বীৰ লাচিত সেনা অসমে কা বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচী আমি ল'ব বিচাৰিছোঁ। আজি আমি নৌকছাৰী শাখা সহযোগত আমি এটি কাৰ্যসূচী লৈছোঁ। আমি মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ তলত আমি বন্তি জ্বলাই আমি সংকল্পবদ্ধ হৈছোঁ যে যেতিয়ালৈকে কা অসমত থাকিব তেতিয়ালৈকে বীৰ লাচিত সেনাৰ প্ৰতিজন সৈনিকে শেষ বিন্দু তেজ থকালৈকে কাৰ বিপক্ষে আমি আন্দোলন কৰি যাম আৰু আন্দোলন কৰি যাম। আমাৰ অসমৰ খিলঞ্জীয়া জনসাধাৰণক আমি আহ্বান জনাইছোঁ যে আমি যি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীত যাতে আপোনালোকে অংশগ্ৰহণ কৰি আপোনালোকৰ সহযোগিতাই কাৰ বিপক্ষে যি আন্দোলন এই আন্দোলন আৰু ক্ষিপ্ৰতৰ কৰি তোলাৰ ক্ষেত্ৰত আমাক সহযোগিতা আগবঢ়াব, তাকে আমি আপোনালোকৰ ওচৰত আমি কামনা কৰিছোঁ। যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য আছে, 7খন ৰাজ্যৰ ভিতৰত 6খনতে বলবদ্ধ নহয়, অসমতে বলবদ্ধ হ'ব, এই বিষয়ে কি ক'ব? যে অসমক মাহীয়াৰ দৃষ্টিৰে চাইছে বুলি আমি ক'ব লাগিব। এই ভাৰত চৰকাৰখনে যিখন বিজেপি শাসিত চৰকাৰ, এই চৰকাৰখনে অসমক দুই এটা কিবা দি উপটোকন হিচাপে দি আভুৱা ভৰাই ৰাখিছে যে অসমৰ বাহিৰে অসমৰ কাষতে যিকেইখন উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ ৰাজ্য আছে, বাকী ৰাজ্যকেইখনত আমাৰ কিন্তু কা বলবৎ নহয়, যে অসমতহে আমাৰ কা বলবৎ হৈছে। তাৰ উপৰিও আগৰ পৰাই আমাৰ অসমত এটা কথা আছে যে ইনাৰ লাইন পাৰ্মিট অসমৰ কাষৰ উজনি উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যতে কিন্তু ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে, কিন্তু অসমত আজিলৈকে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নহ'ল। যদি অসমতো ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা থাকিলহেঁতেন তেতিয়া অসমত কা আহিলেও কাৰ দৰে আৰু অধিক জঘন্য আইন আহিলেও কিন্তু অসমৰ খিলঞ্জীয়া জনসাধাৰণক একো হানি বিঘিনি কৰিব নোৱাৰিলেহেঁতেন। এতিয়া যিহেতু আমাৰ ইয়াত এই আইনখন নাই, যিখন আইন নেকি আমাৰ ইনাৰ লাইন পাৰ্মিটৰ যি আইন থাকিব লাগিছিল সেই আইনখন নাই, নথকাৰ কাৰণে অসমতে আহি গোটেই যিমানবিলাক বাহিৰা বিদেশী বহিৰা বণিক গোষ্ঠী আহি আমাৰ অসমতে বাস কৰে আৰু অসমৰে তেজ পানী শুহি খাই আছে আৰু অসমীয়া জাতি ধ্বংসৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে তেখেতসকলে। সেয়েহে আমি এটা কথাই কওঁ, যেতিয়ালৈকে অসমত কা থাকিব তেতিয়ালৈকে বীৰ লাচিত সেনা অসমে ক্ষান্ত নহয় আৰু তেতিয়ালৈকে কিন্তু বীৰ লাচিত সেনাৰ এজনো সৈনিকে শুই নাথাকে। শেষ বিন্দু তেজ থকালৈকে অসমৰ প্ৰতিজন বীৰ লাচিত সেনাৰ সৈনিকে অপ্ৰাণ যুদ্ধ কৰি যাব বুলি মই আপোনালোকৰ আগত কথা দিছোঁ। মানে এক কথাত কেন্দ্ৰীয় চৰকাৰে অসম নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ ভিতৰত অসমখন এখন চৰণীয়া পথাৰ বুলি ভাবে বুলি আপোনালোকে ভাবে নেকি? নহয়, এইটো কথা একেবাৰে স্পষ্ট যে ভাৰতৰ যিমানবিলাক ৰাজ্য আছে গোটেই ৰাজ্যবিলাকলৈ লক্ষ্য কৰিলে দেখা যায় যে এটা কথাই যে অসমখনক বিদেশীৰ এখন চৰণীয়া পথাৰ হিচাপে মানে চৰকাৰে ব্যৱহাৰ কৰিছে। যে আজিলৈকে যিমানবিলাক বাহিৰাগত আহিছে প্ৰত্যেকজনে কিন্তু অসমৰ হাৱা পানী খাইছে, কিন্তু অসমৰ ভাষা সংস্কৃতি কিন্তু প্ৰতিজনে গ্ৰহণ কৰিব পৰা নাই। আজি প্ৰত্যেকে কিন্তু অসমীয়া বুলি কয়, কিন্তু অসমীয়া ভাষা সংস্কৃতি কিন্তু তেখেতসকলে গ্ৰহণ কৰি ল'ব নোৱাৰে। তেনেহ'লে ঠিক তেনেদৰেই আজি যিমানবিলাক বহিৰা বণিক গোষ্ঠী আহিছে তেখেতসকলে অসমৰ পৰা পুঁজি সংগ্ৰহ কৰি লৈ গৈছে, তেখেতসকলে অসমক চুহিয়ে খাইছে, কিন্তু অসমৰ কাৰণে একো কৰা নাই। আজিলৈকে একো কিন্তু আমি কৰা দেখিবলৈ পোৱা নাই। বীৰ লাচিত সেনা অসম জিন্দাবাদ, আমি নামানো, আমি নামানো, জয় অসম, জয় অসম, জয়
ধন্যবাদ, আপোনালোক সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। এখন